অসম চৰকাৰৰ সপাঢিলা নীতিৰ বাবে অসমত এটাৰ পিছত আনটো সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ পৰাগ ভূঞাৰ হত্যাকাণ্ডই পুনৰ এই কথাকে প্ৰতিপন্ন কৰিলে বুলি অভিযোগ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে। আজি গোসাইগাঁৱত অনুষ্ঠিত এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি এই অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। প্ৰথমতে মই পৰাগ ভূঞাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি অসম চৰকাৰৰ সপাঢিলা নীতিৰ বাবে আজি সাংবাদিকসকল এটাৰ পিছত এটা হত্যাৰ বলি হয় আৰু কোনো ধৰণৰ দোষী আচলতে কৰায়ত্ব নহয় আৰু দৃষ্টান্তমূলক শাস্তি নাপায়, যাৰ বাবে সহজেই দুষ্কৃতিকাৰীসকলে বা যিসকলৰ বিৰুদ্ধে সংবাদকৰ্মীসকলে সংবাদ পৰিৱেশন কৰে সকলৰ বিৰুদ্ধে সহজেই এই দুষ্কৃতিকাৰীসকলে আক্ৰমণ কৰে, যাৰ চৰকাৰৰ সপাঢিলা নীতিৰ বাবে। গতিকে চৰকাৰক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে জাতি মাটি ভেটি জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা নাই। আজি এটাৰ পিছত এটা সাংবাদিক নিগ্ৰহ হৈ আছে, দোষীসকলক কৰায়ত্ব কৰাৰ ব্যৱস্থা নাই। আজি পৰাগ ভূঞাক হত্যা কৰা হ'ল। আজি কোনো ধৰণৰ চৰকাৰে কেৱল CID তদন্ত ঘোষণা কৰিয়ে তেওঁলোকে সামৰিব বিচাৰিছে। আমি জানো যে অসম চৰকাৰে এটাৰ পিছত এটা সাংবাদিক হত্যা হয় আৰু তদন্ত ঘোষণা কৰে। সেই তদন্তৰ ৰিপৰ্ট কেতিয়াবা ৰাজহুৱা হোৱা দেখিবলৈ পাইছে নেকি? কাৰণ চৰকাৰে সেই তদন্তবিলাকৰ ৰিপৰ্ট ৰাজহুৱা কৰাৰ সাহস গোটাব নোৱাৰে, কাৰণ চৰকাৰৰ তদন্তবিলাকে হৈছে ভেক ভাওনা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ CID ইনকুৱাৰী আমি নাকচ কৰিছোঁ। CID ইনকুৱাৰীৰ ইয়াত কোনো প্ৰয়োজন নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি পৰাগ ভূঞাক কোনে হত্যা কৰিলে, কেনেকুৱাভাৱে পৰিকল্পিত হত্যা কৰা হ'ল, তাৰ পৰাগ ভূঞাৰ ন্যায়ৰ বাবে CBI ইনকুৱাৰীৰ ব্যৱস্থা কৰিব লাগে। আমি আমছুৱে CBI ইনকুৱাৰী দাবী উত্থাপন কৰিছোঁ।